নমস্কাৰ। আজি মই দুখিত যে মই আপোনালোকৰ মাজত থাকিব নোৱাৰিলোঁ। কিবা বিশেষ কাৰণৰ বাবে মই আমেৰিকা যাবলৈ হ'ল। আজি মই ঘূৰি আহি আছোঁ, কিন্তু মই সময়মতে চামগুৰি সমষ্টিত উপস্থিত নহ'ম। তথাপিও এই ভিডিঅ' মেছেজ যোগেদি আশা কৰোঁ যে আজি আমাৰ নেতাসকলে মঞ্চত যিখিনি কথা কৈছে সেইখিনি কথা আপোনালোকে মন দি শুনিছে আৰু পিছত গৈ ৰাইজৰ মাজত সোমাই সেইখিনি কথা ৰাইজক অৱগত কৰাইছে। আজি ৰাইজৰ মাজত যথেষ্ট অপপ্ৰচাৰ চলি আছে। বৰ্তমানৰ চৰকাৰ ফেচবুক আৰু নিউজ চেনেল যোগেদি মিছা কথা প্ৰচাৰ চলাইছে। আমি সেই প্ৰচাৰটো ভাঙিব লাগিব আৰু ৰাইজৰ মাজত সঁচা কথা প্ৰকাশ কৰিব লাগিব আৰু সেই কাৰণে আজি সভা যথেষ্ট গুৰুত্বপূৰ্ণ। যিমানখিনি সত্য আমি সেই সত্য পোহৰ আমি ৰাইজৰ মাজত পেলাব লাগিব আৰু কংগ্ৰেছ আজি তাৰিখত কিয় কৰিব লাগে আৰু বিশেষকৈ কংগ্ৰেছৰ মাজত যে নতুন চিন্তাধাৰা আৰু নতুন প্ৰজন্ম যুৱক যুৱতীসকল আমি চবেই বিচাৰিছোঁ, এই কথা অনাগত দিনত বেছি মন দিব লাগিব। এইখিনিয়ে কথা ক'লোঁ। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।